গাইস মেপে কোন দিল রেছে রাস্তাই নাই সাতুর ম্যাপ সাতুর এই ম্যাপর রাস্তাই দিয়েছি এই বেগে যাবার দিবে ঘুমি দি গাড়ি হ্যালো গাইস ওয়েলকাম টু ব্যাক অফ মাই নতুন চ্যানেল নহয় গাইস নতুন ভিডিও তো বাকি আৰু আমি এখানে যাই আছো ৰাস্তাটো দিছো কোৰ ৰাস্তাত আছো গাইস আমি নিজে ক'ব নোৱাৰো বাকি আৰু গুগল মেপ চাইছে অন্য কোনবা এটা দেখুমি দিছিলো বাকি আৰু গাড়ী যান সেইফালে ফাঁচি গেল তো নাই কিবা কাই তাৰ পৰা দেখ ডাকো বন্ধ আকৌ এইফালে ৰাস্তা বন্ধ আগত দিগিৰ কি কৰিবি এই তাতে আগত ৰাস্তা বন্ধ চাবি না ভালকে অসমৰ ৰাস্তা গুগল মেপত কি দেখুৱাই গাইছ আমি নিজে ক'ব নোৱাৰো বাকি আৰু এইফালে চব উৎপত ক'ত আছো এতিয়া আমি নিজে নাছিলো গাইছ এটা চব চাৰো হয় কোম্পানী কৈছে কি বৰ্তমান হাত ধৰি এই নকত পইচা আগত আৰু আমি এটা কৈছে আমাৰ পিছে আহিছা আহিলে গুগল মেপ ক'ত কি ৰাস্তা দেখি গাইছ আগত কি ৰাস্তা মাৰা আগত কি নালা কিবা কিবি বাকি আৰু আমি তাতে পিছে কথা শুনি কিনে যাই আছো দিছো বাৰু এবাৰ কি পাওঁ চাওঁ ক'ৰবাত অলপ মন্দিৰত যায় বঢ়িয়া মন্দিৰ তো যাওঁ চলছে পিছে কি পাওঁ চাওঁ চাওঁ ৰ ঘৰৰ পৰা কমচে কম আধা কিলোমিটাৰমান আধা ঘণ্টামান ৰাস্তা লৈ যায় বাপৰে বাপ কি মেট দেই ক'ত লৈছে তাৰপৰা নিজে গুগল মেপ চাই যাই আছে যদি ৰাতি 1 বজাত ঘৰ পাওঁ গাড়ীৰ তেল নাই গাড়ীত তেল শেষ হ'ব দিছে বাকী আৰু ক'ত কি হয় না দে 40 মিনিট আমি কুত্তাৰ মতন ঘূৰিব লাগে ক'ত কি আছে তেনেকৈ ধৰিব পৰা নাই গাইছ বাকী আৰু যাই আছো ভিডিঅ' কথা শুনি আৰু বাকী আৰু কি গাইছ এটাৰ লগত কথা মাৰো যাব লাগিবই গুগল মেপ চাই যাই আছে দিওঁ দে কি পাওঁ নাজানো আৰু বাকী আৰু যাই আছো আমি যাব লাগিব বল আকৌ আহিছে মানে কি কম আৰু 3 জেগাত গাড়ীৰ ওপৰত যাব নহৈছে সত্যি লগাব লগা আছে ইয়াতে বাপৰে বাপ যি এটা আপদ উঠি লৈছে ইয়াতে গুগল মেপ চাই তলতে পঢ়িব লাগিব গাইছ বাকী আৰু এইফালে তল দেখি চাইছোঁ এইগিলাখান নাজাৰা মজা এলেকা লৈ হৈছে কিন্তু জেগাটো ভাল লাগছে কিন্তু হলি মন্দিৰ এটা আহি পাইছে দি বাকী ক'তনো মন্দিৰত লৈ এইফালে তালা মাৰা সেইবোৰ আধা ঘণ্টা 40 মিনিট গাড়ী চলে এই অৱস্থা আমাৰ বাকী আৰু এইফালে তালা মাৰা সেইফালে কি ভিউ ব্ৰহ্মপুত্ৰৰ তাক মই দেখি আছোঁ বাকী দেখাব পাৰোঁ যদি গাইছ বাকী আৰু পৰা চাইছোঁ কি মজা এটা ভিউ দেখা পায় তহঁতক দেখিছোঁ আৰু চাওঁ এই চব ব্ৰহ্মপুত্ৰ নদী এইটোটা এই মন্দিৰটো এই গাইছ কি মজা ভিউ এটা পাইছোঁ মানে কি ক'ম আৰু তহঁতক বাকী আৰু মন্দিৰটো খোলা থাকিলে বেছি ভাল লাগিলে যাই কিনে তো বাকী মন্দিৰ চন্দিৰ খোলা নাই তো গধূলি হ'লে আৰু ক'ত মন্দিৰ খুলিব তেনেকৈ কৈছোঁ আমাৰ কাৰণে আমি কি VIP নেকি আমাক গেলে যে মন্দিৰ খুলিব নাই খোলা চ' ইয়াতে বঢ়িয়া বতাহ লাগি আছে আৰু ঠাণ্ডাও লাগছে গাইছ কি ক'ম বাকী আৰু এইফালে ভিউ চাওঁ এই সেইটোৱে নেকি উমানন্দটো এইটো এটা উমানন্দ হ'ব পাৰে হয় গাইছ ৰূপটো আছে নহয় হয় সেইটো এটাই হয় উমানন্দ বাকী আৰু সেইফালে এটা মন্দিৰ দেখছি না মন্দিৰ এইটো এটা তাতে এটা মন্দিৰ আছে বাকী আৰু হৈছে দে সেইফালে গুৱাহাটীখন আমাৰ বাকী আৰু গাইছ ইয়াৰ পৰা ওলাই দিয়াৰ কাৰণে একো নাই মানে কি মন্দিৰটো বন্ধু মেইন আমাৰ উদ্দেশ্য যে মন্দিৰটো চাবা আৰু বাকী আৰু এইফালে ব্ৰহ্মপুত্ৰৰ কাষত ভিউটো কি ক'ম তহঁতক বা আৰু এইফালে ভৰলু ব্ৰিজত তাতে লাইটিংটো দেখা পাইছি কি মজা বাকী আৰু গাইছে তলত যদি যাব পাৰিলোঁ সেইখন দলঙত কি মজা ফটো হ'ল হয় হা ফটো বঢ়িয়া হ'ল হয় নে নহয় পানী পৰি আছে গাইছ তলত গ'লে এইগিলা পানী পৰি আছে চব পানী আৰু পাহাৰৰ মাটি এইগিলা তলত যাব নোৱাৰা সেইকাৰণে এটা ফটো নতলোঁ বাকী ইয়াতে এখন ফটো মাৰি কিনে ফটো উঠি কিনে যাওঁ আৰু পাৰে বাই আজিৰ এটা কথা ক'ব বিচাৰোঁ কাৰণ এটা মানুহৰ ঘৰত দেখছি এইগিলাখান এইগিলা চব মানুহৰ ঘৰেই ঘৰ চব ইয়াতে থাকে কিন্তু এই ব্ৰহ্মপুত্ৰৰ কাষত আৰু এই যি ধৰে আপোনাৰ জেগা তাত ইয়াতে থাকিব গ'লে গাইছ সাহস লাগিব মেইন আছে সাহস এইটো সাহসটো তাতে নাই মই জানো কাৰণ তহঁতে এটা হৈছে কুত্তা তো বাকী আৰু যাওঁ গাইছৰ পৰা ওলাই দিলোঁ বাকী আৰু মন্দিৰটো খোলা নহ'লে যে মানে মন্দিৰটো আমি নহ'লোঁ গাইছ মানে সেই বন্ধ কৰিছে আৰু আমি যাওঁ বঢ়িয়াকৈ গধূলি হৈ যাব আমি যাই পাওঁ গ'লে ঘৰ বাকী আৰু ইয়াৰ পৰা যাওঁ দিয়ক সেইকাৰণে আৰু আমি যাওঁ তো গাইছ বাকী আৰু সেইফালে মন্দিৰত সোমাব নাপালোঁ কাৰণ তাতে এক্সিট বন্ধ কৰা আছিল বাকী আৰু এইফালে এইটোতে সোমাই যাওঁ একবাৰ এইটোতে সোমাই আহোঁ একবাৰ এইটো গাইছ মন্দিৰ নহয় এইটো গাইছ সত্ৰ তো গাইছ বাকী আৰু এইটো সত্ৰটোত সোমাই চাওঁ অলপ চ' ভিউটো চাওঁ কিন্তু গাইছ ফটো উঠছি আপি চলি ইমান ফটো উঠি নিছে মই মানে কৈছোঁ আৰু আপি চলি ইমান ফটো নিছে যিমান ফটো উঠছি বাকী আৰু অলপ পেচাব কৰিলোঁ ৰ লাগছিতো কৰি ল কৈছে আপাতে কৈছে নহ'লে ফটো এখন মাত দিব লাগে বাকী আৰু ফটো এখন মাত দিব লাগে তহঁত আহিবি না যদি না
গাইজ দেখছি না গাড়ির ভিড় কি করবি আর তবে দূর কথা এখন নাই গাইজ মন্দির এসে মন্দিরে আসলে এখন ফার্স্ট টাইম এই রাস্তায় দিয়েছি বাকি আরও যাই আছো আগর দিকে ঘর পাবা লাগে আর বাকি 25 কিলোমিটার 18 কিলোমিটার আছে 18 কিলোমিটারের পাছত ঘর যায় পাম বাকি আর মই আশা নকৰোঁ গাইজ নাই আনতে রাখা আরো কম আমি কি রাস্তা সব চিনি পাও কষ্ট মারিব নালগে রতে ঘৰবে পিলিছে বিচাৰ নকৰিবি ষ্টৰি লগাবি দিব এই লক্ষ্মী পূজাৰ দিনা আহি কিনে আমি হৰে কৃষ্ণ মন্দিৰে পালোঁ গাইছ বেলেগটো মন্দিৰ দৰ্শন কৰিব নল'লে হৰে কৃষ্ণ মন্দিৰ লৈ আহিলোঁ বাকী আৰু এটা এণ্ট্ৰি কৰি কিনে ভিতৰত দেখি যাওঁ যাই কিনে অলপ এটাই ৰখাম দি দে এবাৰ ইয়াতে দৰ্শনটো কৰি যাওঁ বাকী তাতেতো কৰিব নললোৱে য'ত গৈছিলোঁ মানে কি নৰ্থ গুৱাহাটীৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত সেইটো মন্দিৰটো নাপালোঁ তালা চালা মাৰা বাকী আৰু ইয়াতে ৰাতি আহিছোঁ ৰাতি মানে কি আহোঁতে আহোঁতে ৰাতি হৈ গ'ল বাকী আৰু এইফালে ভিউটো চাইছোঁ কি মজা গেটৰ ভিউ হা ভিউটো ভাল লাগছে কিন্তু গাইছ বেলেগ একো ভাল নালাগিলেও ভিউটো ভাল লাগছে বাকী আৰু চেণ্ডেলযোৰ এটা দাদা নহয় থৈ দিবা ক'লা বাকী আৰু থৈ যোৱা গাইছ চেণ্ডেল থৈ দিলোঁ তো বাকী আৰু ভিতৰ ফালে আমি যেন দৰ্শন কৰিব যাম দে গাইছ দহি আছোঁ ভিতৰ ফালে বাকী আৰু এইফালে ভিউ চাওঁ তহঁতে গাইছ ভিতৰত একবাৰ সোমাই কেনেকৈ হ'ব কৈছোঁ তেতিয়া সোমাব লাগিব ভিডিঅ'টো এলাও আছে বোলে ভিডিঅ' এলাও থাকি যাব গাইছ বাকী ভিউটো দেখি দিয়ক বাকী আৰু এই চাইডে কি মজা ভিউ চ' ইয়াতো এনেকুৱা ভিউ আৰু বাকী এইফালে কিতাপ চিতাপ আছে আৰু বাকী চব তো ইয়াতে এটা মানে কি কবি তহঁতে ভাল লাগছি নে গেছ ফটো নলয় কাৰণ মানে কি ঘৰ পাওঁতে বহুত দেৰি হ'ব না বাকী ক'ৰবাত আহিছিলোঁ ক'ৰবাত আহি গ'লোঁ এক জেগাতে কৰি গেছ বাকী আৰু এইবাৰ ঘৰত যাওঁ বাইকখন মানে বাহিৰত ৰাখি দিছোঁ বহুত দূৰ